हेलो फ्रेंड्स स्वागतम जनाइছো মোৰ অন্য এটা ভিডিঅ'লে আৰু এয়া গাঁৱৰ পৰাই দেখাইছো এইখিনি সোমবাৰৰ হয় এতিয়া মই কাপোৰ ধোৱাত পুৰা ব্যস্ত আৰু এনেকৈ কাপোৰ বহুত দিনৰ পিছত ধুইছো কলেজ জানে যেতিকে আমি ফ্ল্যাটত থাকো তেনেকুৱা প্ৰভিজনটো নাথাকে ফ্ল্যাটত ধোৱাৰ আৰু মেচিনতে ধুম দেখিছে আগৰ ভিডিঅ'টো এনেকৈ বহুত দিনৰ পিছত ধুইছো আৰু বহুত বেছি ভাল লাগে এনেকুৱা মুকলি ঠাইত কাপোৰ চাপোৰ ধুই তো মোৰ কাপোৰ কিছুমান লেতেৰা হৈছে তো এইবোৰ ধুই আছো এতিয়া আৰু অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰো বুলি এইখিনি ভিডিঅ' কৰিছো আৰু আজিৰ ভিডিঅ'টোত মানে বৰ বিশেষ এটা গাঁৱত দেখুৱা নাই কাৰণ আহিবৰ সময়ত ভিডিঅ' একদমেই নকৰিলোঁ আৰু এতিয়া আজি দেখাইছোঁ এয়া বাবুৰ লগৰীয়াবোৰ যিসকল খেলি থাকে মানে এইবোৰ তাত খুৰাক আছে দাদাক আছে সম্পৰ্কীয়ত এয়া চাওকচোন তাৰ এইটো গ্ৰুপ আৰু এয়া লগৰীয়াবোৰ তাৰ আৰু ইমান বেছি ফূৰ্তি পাইছে সিহঁতে সকলোৱে হাই দি আছে আপোনালোকক এয়া চাওক এই বাবুই দিনটো মানে খেলি থাকে ইহঁতৰ লগতে পুৰা দিনটো ইহঁতৰ লগতে ব্যস্ত পুৰা খেল ধেমালি বহুত ফূৰ্তি পাইছে সি আৰু ইয়াৰ পিছতে মই আপোনালোকক লগ পাইছোঁ নেক্সট ডে মানে মঙ্গলবাৰৰ দিনাখন ৰাতিপুৱা এয়া ব্ৰেকফাষ্ট আজি পুৰি বনাইছোঁ আৰু খাই মেলি এতিয়া অকণমান বিচনাতে আৰু ইমান বেছি তামোল খাইছোঁ যে গম পাইছে ঘৰত তামোল আছে আৰু তামোলটো আছে বাৰু কিন্তু আৰু ইমান ধুনীয়াকৈ মায়ে কাটি কাটি থৈ দিয়ে ন কাটিব লাগিলে খাব ইমান বেয়া লাগে কাটিব নোৱাৰোঁ তো মায়ে খুব ধুনীয়াকৈ কাটি থৈ দিয়ে তো পূৰা খায়ে আছোঁ তামোল এইকেইদিন ঘৰত আৰু এয়া হ'ল মঙ্গলবাৰ দিনাখন আৰু এয়া অকণমান দেখাইছোঁ সেইদিনাখন বৰ বিশেষ ভিডিঅ' কৰা নাই আৰু একদম এয়া সন্ধিয়া আহিবৰ সময়ত চাওক মনটো বহুত বেছি বেয়া লাগি আছে এতিয়া আমি আহিব ওলাইছোঁ আজি এতিয়া মানে ঘৰ আহি পালোঁ যোৱাকালি ৰাতি আহিলোঁ আৰু আজি হ'ল বুধবাৰ আমি মঙ্গলবাৰে আহিলোঁ ৰাতি প্ৰায় 8:30 বজাত আহি গ'লোঁ তো ভিডিঅ' নকৰিলোঁ আৰু বহুত বেছি মন চনো বেয়া লাগি গ'ল অহাৰ সময়তো সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু আজিৰ দিনটো অকণ ব্যস্ততা যিহেতুকে এইকেইদিন নাই এওঁ অকলে আছে গম পাই আছে ভিডিঅ' যিসকলে চাই আছে তো অকণমান চাফ চিকুণ কৰিব লগা কাম আছে এওঁ বাৰু কৰে তথাপি যিখিনি কৰিব লগা থাকে সেইখিনি কৰিলেও অলপ ব্যস্ততা এইখিনি ৰাতিপুৱাৰ পৰা তো এতিয়া 4:30 বাজিছে এতিয়া ভিডিঅ'টো ভাবিলোঁ আপোনাৰ গাঁৱৰ পৰা দেখাই আছোঁ বৰ বিশেষ সেইকাৰণে ভিডিঅ' নকৰিলোঁ আহত মনটো বহুত বেছি বেয়া লাগিছে আৰু যাম বাৰু আৰু দেউতাৰ সকাম আহি আছে গতিকে তাত যাব লাগিব নেক্সট সপ্তাহত তো সেইকাৰণে আৰু এতিয়া আৰু বাবুৰ অকণ প্ৰজেক্টৰ কাম আছিল সেইখিনিও কৰিব লাগিব যদিও বন্ধও খুলিব সেইকাৰণে আহি গ'লোঁ আৰু এওঁৰো অসুবিধা অকলে দুদিনমান থাকিলোঁ বহুত বেছি ভাল লাগিলে আৰু আপোনালোককো দেখালোঁ তো আজি আৰু ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া আজি পূজা এখনত যাম যিটোকে আজি পূৰ্ণিমা হয় পূজা আছে মামাৰ ছোৱালী তাই ফোন কৰিছে মাতিছে আজি সত্যনাৰায়ণ পূজা সিহঁতৰ তাত যাম গতিকে অলপ পূজা আৰু দেখাম আৰু আপোনালোকক গতিকে ৰাতিকৈ যাম বাৰু তো এতিয়া ভিডিঅ'টো আজি এতিয়া ষ্টাৰ্ট কৰিছোঁ আজি সন্ধিয়াৰ পৰা এতিয়া মোৰ কিবা অকণমান কাম আছে বাবু টিউশ্যন কৰি আছে আৰু এতিয়া চাহ গৰম যদিও চাহ খাব মন গৈ আছে অকণমান ৰেষ্ট কৰিলোঁ ৰেষ্ট কৰি উঠি এতিয়া চাহ খাব মন যায় আছে তাইকো চাহ দিওঁ টিউশ্যন আহিছে যিহেতুকে তাইকো দিওঁ ময়ো একাপ খাওঁ আৰু ভাবিলোঁ তাৰ আগতে আৰু গম পালে আমি এতিয়া ঘৰ আহি পালোঁ তাৰপিছতে আজি ভিডিঅ'টো আকৌ সন্ধিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু ঘৰত আৰু বৰ বিশেষ এটা ভিডিঅ' নকৰিলোঁ আহিবৰ দিনাখনে কাৰণ মনটো মাৰো বেয়া লাগি আছিল আমাৰো বহুত বেছি বেয়া লাগি আছিল আৰু বাবুৰটো আৰু ক'বই নালাগে সি একদম মানে বহুত বেছি মানে তাৰ সি দুখতে আছিল আহিব মন নাযায় কিন্তু নাহিলেওতো উপায় নাই মনটো বহুত বেছি ভাল লাগিছে দেখাই আছো আৰু ইমান ওচৰত চবতকৈ ডাঙৰ কথা ভাল লগা কাৰণটো হ'ল একদম ওচৰতে মানে একদম মুখামুখি বুলি ক'লেও ভুল নহয় গাড়ীখন লৈ অহাৰ কাৰণটো হ'ল পূজাত যাম এইটো কাৰণতে লৈ আহিছো কিন্তু য'ত প্ৰথমতে যাই আছো একদম মানে খোজকাঢ়ি যাব পাৰি আৰু মানে খোজকাঢ়ি একদম ঘৰ লগালৈকে আৰু সেইটো বহুত ভাল কাম হৈছে আমাৰ কাৰণে ঘৰৰ পৰা 2 মিনিট ভালকে আৰু এয়া মই কৈ আছোঁ আপোনালোকক আমাৰ ওচৰতে একদম ঘৰৰ ওচৰতে আহি গ'ল ডমিন'জ পিজ্জা এয়া চাওক আৰু এয়া অপেনিঙৰ দিনাখনে আমি আহিছোঁ বহুত বেছি ভিৰ আছিল এয়া চাওকচোন মই ভিতৰৰ অকণমান পৰিৱেশটো দেখাইছোঁ এয়া চাওক ভিতৰৰ আমি মানে ৱেইটিঙতে আছে এতিয়া বহুত বেছি ভিৰ আৰু দিনত অপেনিং হৈছিল মাত্ৰ আৰু ইমান বেছি ভাল লাগিছে ওচৰতে হ'ল যে আৰু নহ'লেতো গুৱাহাটীতে গৈ খাইছিলোঁ এতিয়া বাৰু ঘৰৰ আৰু নিজৰ ঠাইখনতো হৈছে তাতেকৈ ডাঙৰ কথাটো আৰু আমাৰ ঘৰৰ একদম ওচৰতে মই কৈয়ে আছোঁ বাৰে বাৰে একদম ওচৰতে গতিকে বহুত বেছি ভাল লাগিছে আৰু আমি এতিয়া অৰ্ডাৰ দি আছে
আৰু এতিয়া যেহেতুকে ইয়াৰ পৰা আজি পূজাত যাম আজি যেহেতুকে সেইদিনাখন পূৰ্ণিমা আছিল আৰু মামাৰ ছোৱালী সিহঁতৰ ঘৰত নাৰায়ণ পূজা আছিল তো আমাক মাতিছে তাতো যাম এতিয়া তাৰ আগতে অকণমান ইয়াতো আহিছোঁ ইয়াৰ পৰা এতিয়া পূজাত গৈ আছোঁ লৈ আহিলোঁ কাৰণ ইমান বেছি ভিৰ তাত আৰু যেহেতুকে আমি এটা যাম আৰু সেইকাৰণে গাড়ীতে খাই লওঁ পূৰা চিটি এয়া চাওক এতিয়া আহি গ'ল আমাৰ ইয়াতে ডমিন'জ আৰু এতিয়া আমি গাড়ীৰ ভিতৰতে পূৰা খাবলৈ লৈছোঁ বাবুই যে ইমান ভাল পায় ময়ো বাৰু ভাল পাওঁ আৰু আজিকালিতো এইবোৰ বস্তু সকলোৱে ভাল পায় বাৰু এয়া চাওক এতিয়া আমি গাড়ীতে পূৰা খাই আছোঁ আৰু ইয়াৰ পিছতে পূজালৈ যাম সত্যনাৰায়ণ পূজা ভাগলৈ যাম আৰু আজিৰ ভিডিঅ'টোত গাঁৱত আৰু লাষ্ট দিনাখনে বৰ বিশেষ ভিডিঅ' নকৰিলোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি আজিৰ ভিডিঅ'টোত আপোনালোকৰ চাই ভাল লাগিল তেনেহ'লে প্লিজ লাইক কমেণ্টখিনি কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া আমি পূজাত আহিছোঁ পূজা চলি আছে এয়া বাবু আৰু দেউতাকে ভিতৰত গৈ পূজা সেৱা জনাই আছে আৰু এইফালে এয়া চাওক ভণ্টিৰ ল'ৰাটোৰ কথা শুনকচোন কিয় মাতা নাছিলা সৌৰভ দাদা কোৱাচোন এতিয়া মাতা সৌৰভ দাদাক ধুনীয়াকৈ এতিয়া মাতাচোন অ সৌৰভ দাদা কি খবৰ এটাকে কোৱাচোন চাহ তাহ খালোঁ পূজা ভাগো হ'ল আৰু এতিয়া চাহ তাহ খাই এয়া চাওকচোন বাবুই যে ইমান মৰম লগা কথাবোৰ কৈ আছে তো এইখিনি অকণমান আপোনালোকক শুনাই দিলোঁ সি মানে ইমান ধুনীয়াকৈ কথা পাতি আছে আমাৰ লগত আৰু আজি ভালকৈ ভণ্টিক দেখুৱাব পৰা নাই তাই যিহেতুকে বহুত ব্যস্ত ঘৰত যিহেতুকে পূজা গতিকে তাইক বৰ বিশেষ দেখুৱাব পৰা নাই আৰু এতিয়া আমি প্ৰসাদো খালোঁ চাহো খালোঁ আৰু এতিয়া এনেদৰে তাইৰ ৰুমতে বহি আছোঁ আৰু আমি ভাত তাত খাই অকণমান ৰাতিকৈ আহি গ'লোঁ আৰু আজিৰ ভিডিঅ'টোত যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব আৰু শেষত দুকপিমান ডমিন'জত উঠা ফটো দুকপিমান শ্বেয়াৰ কৰিছোঁ যদি ভাল লাগিল প্লিজ লাইক কৰিব ভিডিঅ'টোত অতি সোনকালে লগ পাই আছোঁ নতুন ভিডিঅ'ৰ সৈতে আৰু সোনকালে আমাৰ এটা ট্ৰিপ মানে ফুৰিব যোৱা চলি আছে কথা যদি যাওঁতো ভিডিঅ' কৰিমেই খুব সোনকালে গতিকে চাই থাকিব ভিডিঅ'বোৰ আৰু এয়া চাওক সিহঁতে পূৰা খেলি আছে বহি আছোঁ অলপ ব্যস্ত যিহেতুকে আৰু এতিয়া আমি ভাত খাবলৈ বহিছোঁ আৰু ভাত তাত খাই এতিয়া প্ৰায় 11টামান বাজিবৰ হৈছে ভাত তাত খাই আৰু ঘৰত আহি গ'লোঁ আৰু অকণমান ভণ্টিক দেখুৱাই দিছোঁ চাওক তাই পুৰা ব্যস্ত তো আজিৰ ভিডিঅ'টো আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই আৰু এতিয়া আমি ভণ্টিৰ ঘৰৰ পৰাও বিদায় ল'লোঁ ৰাতি এতিয়া 11:30 বাজিবৰ হৈছে আৰু লগত এতিয়া শেষত দুকপিমান ফটো শ্বেয়াৰ কৰিছোঁ